Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই নিজে ব্যৱহাৰ কৰা দুটামান স্কিন কেয়াৰ প্ৰডাক্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। সাধাৰণতে মই নাইকাৰ পৰা প্ৰডাক্ট মই পাৰচেজ কৰো। তাৰে দুটামান প্ৰডাক্ট মই অৰ্ডাৰ দিছিলো, আহি পালেহি আপোনালোকৰ লগত শ্বেয়াৰ কৰো। নাইকাৰ পেকেজিংবোৰ সাধাৰণতে বহুত বেছি ভাল হয়, ইমান ধুনীয়াকৈ দিছে আৰু মই এইটো আনবক্সিং কৰিলোৱে, কিন্তু আপোনালোকৰ লগত হ'লেও শ্বেয়াৰ কৰো। First product होइसे Cetaphil Gentle Screen Cleanser আৰু মোৰ স্কিনটো যেহেতু ড্ৰাই হয়, ড্ৰাই টু নৰ্মেল সেনসিটিভ স্কিনৰ লোকসকলে এটো ব্যৱহাৰ কৰিব পাৰে। ইয়াত আছে হাইড্ৰেটিং গ্লিচাৰিন, এসেনশিয়াল ভিটামিন B3 আৰু লগতে আছে পোৰ ভিটামিন B5। আগতে মই এই ক্লিনজাৰটো ব্যৱহাৰ কৰিছো, মোৰ দুটামান শেষে হৈ গৈছে। এটো বহুত ভাল ৰিজাল্ট পাইছো, আপোনালোকেও ব্যৱহাৰ কৰি চাব। মই আপোনালোকৰ ওচৰত অকনমান লগাই দেখুৱাই দিছো বাৰু। এটো ফোম নকৰে দেখিছেনে, আৰু ইয়াত কোনো স্মেলো নাই, আৰু আমি যেহেতু নেফেনাই আৰু যেটো মানে স্মেল নোলাই সেইটো প্ৰডাক্টহে ব্যৱহাৰ কৰিব লাগে। দেখিছেনে, ইয়াত ধুই পেলাই আপোনালোকৰ ৰিজাল্টটো দেখুৱাই আছো। এয়া দেখিছেনে, অকনমানো ড্ৰাইনেছ নাই। সেকেন্ড প্ৰডাক্টটো হৈছে ডট এণ্ড কি মইশ্চাৰাইজাৰ। ইয়াত আপোনালোকে পাব প্ৰবায়োটিক লগতে ৰাইচ ৱাটাৰ, আৰু ৰাইচ ৱাটাৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়, আৰু এই মইশ্চাৰাইজাৰ ফ্ৰেগ্ৰেন্স ফ্ৰী হয়। যেহেতু আমি সাধাৰণতে টোনাৰ সিৰাম লগতে সানস্ক্ৰীন ব্যৱহাৰ কৰোঁ, তাত অকনমান হলেও গোন্ধ থাকে, সেয়েহে আপোনালোকে আপোনালোকৰ মইশ্চাৰাইজাৰটো যাতে ফ্ৰেগ্ৰেন্স ফ্ৰী হয় তাৰ বাবে ধ্যান ৰাখিব। এই মইশ্চাৰাইজাৰটো মই আগতে ব্যৱহাৰ কৰা নাই, আপোনালোকক পিছৰ ৰিজাল্ট দেখুৱাম ভালকৈ, হলেও অকনমান আপোনালোকৰ আগত লগাই দেখুৱাইছো। ফ্ৰেগ্ৰেন্স ফ্ৰী হয়, দেখিছেনে স্কিনৰ লগত ধুনীয়াকৈ ব্লেন্ড হৈ গৈছে, আৰু আপোনালোকৰ ইয়াৰ ৰিভিউটো নেক্সট ব্লগত দি আছো। থাৰ্ড নম্বৰ প্ৰডাক্টটো হৈছে নিভিয়াৰ সফট লাইট মইশ্চাৰাইজাৰ। ইয়াত আছে জজবা অইল লগতে ভিটামিন ই। আমাৰ ঘৰৰ সকলোৱে এইটো ব্যৱহাৰ কৰে, আপোনালোকৰ ওচৰত অকনমান লগাই দেখুৱাই দিছো। ইয়াৰ পেকেটিং খোলা হোৱাই নাই। ইয়াৰে আমি দুটামান বটল এডাই কৰিছোৱে। আপোনালোকক যদি ইয়াৰ লিংকবোৰ লাগে মই ডেসক্ৰিপচনতে দি থম, আপোনালোকে তাত চেক কৰি ল'ব। ধুনীয়াকৈ দেখিছেনে, একদম ব্লেন্ড হৈ গৈছে। আমিতো এইটো লগাই বহুত বেছি ভাল পাইছো, আপোনালোকেও ট্ৰাই কৰি চাব। এনেদৰে যদি আৰু স্কিন কেয়াৰ প্ৰডাক্ট মই পাৰচেজ কৰোঁ, তেতিয়াহ'লে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আজিলৈ বাই।